হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ গাটো ইমান ভাল নহয় বাৰু, হ'লেও মা আৰু মই নামঘৰলৈ আহিছোঁ, কাৰণ আজি আমাৰ গাঁৱৰ নামঘৰত আছে ভাদমহীয়া নাম তোলা। গোপিনীসকলে ভাদ মাহৰ 1 তাৰিখৰ পৰা নাম লৈ আছিলে আৰু আজি ভাদ মাহৰ 28 তাৰিখ। আজি নাম তোলা পাতিছে, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, অলপো স্কিপ নকৰাকৈ। এতিয়া খিচিৰি দিছে, আমি খিচিৰি খাব আহিলোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে। খাই বৈ আহি অলপ বহিলোঁ বাহিৰত, ইমান ধুনীয়া বতাহ মাৰি আছিলে। অলপ দেৰি পাছত ভকতসকলে নাম সামৰিলে আৰু সকলোকে প্ৰসাদ দিলে। প্ৰসাদ খাই অলপ দেৰি পাছত ঘৰলৈ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো মিনি ব্লগ বুলি কৈছিলোঁ, কিন্তু বহুত দীঘল হৈ গ'ল, বেয়া নাপাব দেই সকলো।